Hello guys, welcome to my YouTube channel. মই আজি ঘৰতে আছো বলকো না যাও। একে আমাৰ ঘৰৰ নতুন সম্পত্তি এটা আহিছে তাকে অলপ দেখুৱাম। ভিডিওটো চাই থাকিবচোন। গাইস বাহিৰলৈ লাগ গৈ আছো এতিয়া। এইফালে গৈছো। আমাৰ বস্তুটো দেখুৱাই আছো কি আহিছে ঘৰ নতুন। এইকিটা চাওক। নতুন আলহী আহিছে আমাৰ। গৰু কিটা আছিলে আগতে এইকিটা আমাৰ বেছি দিলো এইকিটা এটা নতুনকৈ আনা হৈছে কি তেনেকৈ চাই আছে দেখিছে এইকিটা এটা দানা পানী দিও আমি ইয়াতে এটা ঘাঁহ দি থৈছে এইটো এটা চাইছে গাইছ আৰু আমাৰ ঘৰত আছে হাঁহ কেইটামানো আছে কলকলাই যোৱা নাই যে কেইদিন তাকে ঘৰৰ বস্তুকে দেখুৱাওঁ কি আছে এইটো হাঁহ পোৱালিটো চাওক এইটো এইকেইটা ডাঙৰকেইটা আমাৰ বান্ধি থৈ দিছে চাওক এইয়া চিঞৰি আছে একেবাৰে গাঁতটো খান্দি দিছোঁ লগতে মানে এতিয়া এৰি নিদিওঁ ৰাস্তা কিনাৰতে যে ৰাস্তালৈ গুচি যায় এৰি দিলে এইকেইটা এইটো পোৱালিটো চাওক দৌৰিছে সি বাহিৰত ওলাই থাকে গাইছে আকৌ আমাৰ খাৱদি খেতি কৰিছে চাওকচোন দেউতাই মই মিলি দুইজনে কৰিছোঁ হৈছে অলপ চলপ দেখিছে আৰু ইফালে কৰিছিলোঁ ইফালে মানে বৰষুণ পৰিলে বৰষুণ পোৱাৰ পিছতে এইখিনি হেৰি হৈ গ'ল নগজিলে দেখোন অলপ অলপ গজিলে মূলা পুলি হৈছে এসোপা এইফালে কিন্তু আপোনাৰ গোটেই হৈ গৈছে খাবলৈ পোৱা গাইজ ভিডিওটো ইমানেই ভিডিওটো যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি কোনোবা নতুনকৈ মোৰ চেনেললৈ আহিছে তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰি দিয়ে আজিলৈ ভিডিওটো ইমানেই ধন্যবাদ